নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠি এফালে মাহঁতৰ ৰুমলৈ গ'লোঁ। দেখিছেনে কাপোৰবোৰ গোটেইবোৰ বিশৃংখল হৈ আছে। মই এতিয়া কাপোৰ জাপিম দেই, আপোনালোককো দেখাওঁ বোলো। ৰাতিপুৱাৰ পৰা আজি ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে এয়া দেখাইছোঁ। আৰু এইফালে ৰুমটো ইমান বনোৱা হোৱা নাই যে, মই আগৰ ভিডিঅ'ত এদিন কৈছিলোঁ ঘৰটো সম্পূৰ্ণ হোৱা নাই। সেইফালে খিৰিকীখন লগাবলৈ বাকী আছে, তাত টিং লগাই থৈছে। আৰু এইফালে মই আৰু পূৰা কাপোৰ জপাত লাগিছোঁ দেই। মোৰ এটা কথা কি জানেনে, মই আকৌ আলনাৰ কাপোৰবোৰ যদি বেয়া হৈ থাকে, মোৰ একদম মূৰটো বহুত বেয়া হৈ থাকে। মই ইমান ভালকৈ জাপিব নাজানো বাৰু কাপোৰ, হ'লেও কিন্তু মই আলনাডাল যদি এনেকুৱা হৈ থাকে, বেয়া হৈ থাকে, মোৰ একদম মনটো বহুত বেয়া লাগে। আৰু সেইকাৰণে মই যিমানখিনি পাৰোঁ জাপিবলৈ চেষ্টা কৰি ৰাখোঁ। আলনাডাল মই সদায় চফাকৈ ৰাখিবলৈ বিচাৰোঁ। আৰু অকল আলনাডাল বুলিয়ে নহয় কিন্তু দেই, মই কিন্তু ঘৰটো চফাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। যিমান যি নহ'লেও চফাকৈ থাকিলে মোৰ ভাল লাগে। এইবোৰ বিশৃংখল হৈ থাকিলে মোৰ একদম গাটো কুটকুটাই থাকে জানেনে। আজিকালি আকৌ বেটি খোজকাঢ়িব পৰা হোৱাৰ পৰা যে ভালকৈ চফা কৰি ৰাখিবই নোৱাৰা হৈছে জানেনে। এতিয়া চাব দেই, চোফাৰৰ কাপোৰবোৰে মই যদি ফিটকৈ কৰি ধুনীয়াকৈ ৰাখোঁ, তাই গৈ আকৌ কাপোৰবোৰ পেলাই দিয়ে, তেনেকুৱা কৰে। সেইকাৰণে কেতিয়াবা আকৌ একদম পূৰা লেতেৰা পেতেৰা হৈ থাকে। আৰু মই যে ইমান কষ্ট কৰি ভিডিঅ'বোৰ দিওঁ, আপোনালোকে নাচাই কেলৈ বাৰু? হয়, মনটো বেয়া লাগে নহয় আপোনালোকে নাচালে। এইফালে মই কাপোৰ জাপি থাকোঁতে আমাৰ বেটি সাৰ পালে। ৰাতিপুৱা যে সাৰ পাই কান্দি আছিলে, তাৰ পৰা বোলো তাইক অকণমান ফুচলাই থৈ আহোঁগৈ বুলি এয়া আহিছোঁ। এইফালে চাওকচোন, তাই ধুনীয়াকৈ শুই আছে, সাৰ পালে। এতিয়া অকণমান আকৌ শুৱাই দিব লাগিব তাইক, শুৱাই পেলাইহে মই কামবোৰ কৰিব পাৰিম। নহ'লে আকৌ ইফালে যায় সিফালে যায়, ইফালে বাচন পেলাই সিফালে পেলাই, সেনেকুৱা কৰি থাকে। আকৌ আলনা কাপোৰো টানে আজিকালি। এইফালে আকৌ বেটিক মই শুৱাই পেলাই আকৌ আহি গ'লোঁ মোৰ কামলৈ। এইফালে দুটামান কাপোৰ আকৌ থাকি গৈছিলে যে, সেইকেইটা বোলো ভালকৈ জাপি দিওঁ, বিচনাকেইখনো পাৰি দিওঁ। বিচনাকেইখনো পাৰি লৈছোঁ মই ধুনীয়াকৈ। সেইটো আকৌ মাহঁতৰ ৰুম দেই, আমাৰ ৰুম চফা কৰিবলৈ আছেই, ড্ৰয়িং ৰুম চফা কৰিবলৈ আছেই। আজি কাপোৰ জাপি থাকোঁতে মোৰ বহুত দেৰি হৈ গ'লগৈ। এয়া মোৰ বিচনা পাৰি হৈ গ'ল। সেয়া ৰুমটো অকণমান ভালকৈ আপোনালোকক দেখাই দিছোঁ। খিৰিকীবোৰ ইগন'ৰ কৰিব দেই, সেয়া লগাব পৰা হোৱা নাই যে। এইফালে আকৌ ড্ৰয়িং ৰুম চফা কৰিবলৈ আহি গ'লোঁ। এইবোৰ চোফাৰবোৰ বহুত লেতেৰা হৈ থাকে জানেনে। আমাৰ ঘৰটো বহুত ধূলি, সাৰিলে একদম গোটেই ধূলিবোৰ চোফাৰতে গৈ পৰেগৈ, চোফাৰ বিচনা এইবোৰতে পৰেগৈ। সেইফালে টেবুলখন হাতেৰে ইফালে নিবলৈ অকণমান দিগদাৰ হয়, বহুত গধুৰ জানে। সেইকাৰণে ভৰিটোৱে অকণমান ঠেলি দিছোঁ। আৰু টেবুলখনত যে সেইখন কাপোৰ পাৰিছোঁ, টেবুল ক্লথ আছে, কিন্তু আমাৰ বেটি আকৌ বাৰে প্ৰতি পেলাই দিয়ে যে, সেইকাৰণে বোলো এই পুৰণাখনকে পাৰি থৈ দিওঁ, এইবুলি পাৰি থৈ দিছোঁ। নহ'লে আকৌ নতুনবোৰ পাৰি দিলে আকৌ আমাৰ বেটিয়ে গোটেই ধূলিত লগাই টেবুলৰ পৰা একেবাৰে নি তলত থৈ এইবোৰে কৰি থাকে। আৰু এটা কথা, মোৰ যে কথা কৈ থাকোঁতে মাজতে মানেতো ওলাই কেলৈ বাৰু? মই এতিয়া ওলালে চাওকচোন। যিমানে ভাবোঁ চেষ্টা কৰোঁ নুলিয়াবলৈ, কিন্তু ওলায়ে থাকে। আৰু আপোনালোকে চাগে আমনি পায় ন এইটো শুনি। এয়া আকৌ আমাৰ ৰুম পাই গ'লোহি কাপোৰ জাপিবলৈ। ইফালে বেটিহঁত শুয়ে আছে, আঁঠুৱাটো লাগি আছে বিচনাত। মই আকৌ এইখন বিচনাত থকা কাপোৰবোৰ সিঁচৰিত হৈ আছে যে, সেইবোৰ বোলো চফা কৰি দিওঁ বুলি এয়া চফা কৰি দিছোঁ, জাপি দিছোঁ আৰু আলনাত। মই এয়া কাপোৰ জাপি থাকোঁতে আকৌ বেটি সাৰ পালে। বেটিয়ে চিঞৰি আছে, মই কিন্তু কাপোৰ জপাতে লাগি আছোঁ। মানুহজনে মোক গালি পাৰিছে, বেটিয়ে কান্দি আছে, তুমি অকল সেই একেটা কামতে লাগি আছা বুলি কৈছে। হ'লেও মই কিন্তু নিজৰ কামটো সামৰিহে আহিছোঁ। তাই সাৰ পালে চিধাই বিচনাৰ পৰা নামি আহিব লাগে, উৎপাত কৰি থাকে বিচনাত, নাথাকেই সাৰ পোৱাৰ লগে লগে নামি আহিবই লাগে তাইক। উপায় নাই আৰু। এয়া কৰি পেলাই মই বেটিক আকৌ নমাই আনিছোঁ বিচনাৰ পৰা। তাৰ পাছতে মাজতে আৰু বহুতো কাম কৰিলোঁ, এইবোৰ কিন্তু দেখাবলৈ নহ'লে। একেবাৰে দুপৰীয়া সময়ত এয়া আকৌ লগ পাইছোঁ আপোনালোকক। এয়া বৰষুণ দি আছে জানেনে, ইমান ৰ'দ দি আছিলে, লগালগ তৎক্ষণাত ক'ৰ পৰা বৰষুণনো আহিলে। এয়া দেখিছেনে, পূৰা বৰষুণ দি দিলে। বতৰটোও কোনো ঠিকনা নোহোৱা হৈ গৈছে। যদি ৰ'দ দি থাকে, আকৌ তৎক্ষণতে আকৌ বৰষুণে পায়হি, তেনেকুৱা কৰিছে বতৰটোৱে। ভাল আজি কাপোৰখিনি শুকালে বুলিহে, আজি ঢেৰ কাপোৰ ধুইছিলোঁ দেই মই, ভাল শুকালে বুলিহে।
এইফালে আকৌ দুপৰীয়া ভাত পানী খাই বৈ আজৰি হৈ ওলালোঁ ৰাজগড় হস্পিটেললৈ বুলি। হস্পিটেল আহিবলগীয়া হ'ল কাৰণ মোৰ ইমান এইকেইদিন কঁকালটো ইমান বিষাই আছে, কেলেবা বিষাইছে ধৰিব পৰা নাই দেই। চি ছেকশ্যন কৰোঁতে যে সেই এনেষ্টেচিয়া দিয়ে যে সেইকাৰণেই বিষাইছে নে কি কাৰণে বিষাইছে জানো পাই। ইমান বিষাই থাকে কঁকালটো মানে আমনি লাগি যায়, সেইকাৰণে বোলো বেজি এটা লৈ আহোঁগৈ। আৰু আমাৰ আকৌ মা কালি পৰিলে, তেওঁৰো বিষ হৈ আছে, তেওঁও গৈছে সেইকাৰণে বিষৰ বেজি ল'বলৈ বুলি। এইফালে আকৌ বেটি হস্পিটেল পাই দেখিছেনে উৎপাত, খোজকাঢ়িব লাগে তাইক, ইটো চুইছে সিটো চুইছে মানে। এইফালে সেয়া মায়ে আকৌ পিছফালে হস্পিটেলৰ পিছফালে আহি কিবা এটা চাই ফুৰিছেহি। তাৰপৰা আমাৰ বেটিয়ে কি কৰিছে জানেনে, ঘৰত যে ওলমাই থৈছে বেনাৰবোৰ যে সেইবোৰ চাই তাই ABCD এনেকৈ কৈ আছে। তাই কিন্তু ABCD লৈকে কয় আকৌ দেই। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবচোন। বেয়া পালেও কমেণ্ট কৰিব, ভাল পালেও কমেণ্ট কৰিব দেই। আপোনালোকে কমেণ্টো নকৰে, ভিডিঅ'ও নাচায়, মনটো বেয়াই লাগি যায় জানেনে। বেলেগৰ ইমান ভিউজ, ইমান ফলোৱাৰ্ছ, মানে মনটো তেওঁলোকক চাই মোৰ দুখেই লাগে। ইমান মই বনাওঁ, মোৰ একোৱেই নাই। বাৰু আজিলৈ বাই বাই, আকৌ এটি নতুন ভিডিঅ'ত আকৌ লগ পাম দেই, বাই।